মোৰ নিবেদন এইটোৱে যে পূৰ্ব সৃষ্টিখন তাৰ পৰা কেনেকৈ জন্ম হ'ল অ এই পাতনিটো মই একো বুজি পোৱা নাই গুৰুদেৱ এতিয়া লাহে হ'ল অকণমান যদি মোক বুজাই দিলেহেঁতেন অ। মই বৰ ভাল পালোঁ হয় এই লগে লগে কথাখিনি শুনি সৰুলৈকে ৰুমাখা কৈছে বোলে বাপা পূৰ্বত দক্ষ ৰজাৰ 19টা ছোৱালী আছিল হয়তো এই চাৰিদিনলৈ তেওঁ বৰ চিন্তিত হ'ল মই ইমানকেইটা ছোৱালী দিনকালো ভাল নহয় আজিকালি এটা ছোৱালী দিয়া টান 5 লাখ কৰি লাগে ইমানকে ছোৱালী মই ক'ত দিম কি কৰিম অ। এনেকে ভাবি তেওঁ কি কৰিলে গোটেইকেইটা ছোৱালী কাশ্যপ মুনিক দান কৰি দিলে এই 99টা ছোৱালীৰ ভিতৰত চাৰিজনী ছোৱালী বৰ চতুৰ ভাল নেকি কোন আছিলে দিতি অদিতি বৰ বৰ বইনেতা এই চাৰিটা হ'ল এই চাৰিটা ছোৱালীৰ পৰা বাবা এই পৃথিৱীখনৰ জন্ম হৈছে বুৰণ গগন ভগৱান চাৰিমুখী জীৱ এই চাৰিটা ছোৱালীৰ পৰা জন্ম হৈছে এতিয়া কাৰ ল'ৰা কোন কোন হৈছে